বাকী কোৱা খবৰ কেনেকুৱা কাৰ মানে মোৰ শহুৰ দেউতা অ' হেল্ল' এতিয়া তেনেকৈ নক'বা এতিয়ালৈকে আমাৰ বিয়া হোৱাই নাই বাহ খং মানে যোৱা নাই মোৰ ওপৰত সেইটো কথা নহয় বাকী তোমালোকৰ চবৰে ভাল মোৰ ভালেই কিন্তু মা অলপ গাটো বেয়া কষ্ট কৰি কৰি কঁকালৰ বিষ হৈ গৈছে তাকে ভাবিছোঁ বিয়াখনকে পাতি লওঁ নেকি যদি কোনোবা মান্তি হয় তুমি বা কি কোৱা সেই পাগলটো তোমাক কথা এটা কওঁ কোৱা কথাটো ক'বলৈকে সুধিব লাগে নেকি মই ভাবিছোঁ আমাৰ প্ৰেম কাহিনী এখন ডায়েৰীত লিখি থওঁ ডায়েৰী আজিকালি প্ৰেম কাহিনীবোৰচোন বেছিদিন নাথাকে কি কৰিবা ডায়েৰীত লিখি তাতকৈ মই ভাবোঁ নিলিখাই ভাল তুমি এনেকৈ কিয় কৈছা তোমাৰ জীৱনত কি এনেকুৱা ঘটনা হৈ গৈছে নি নাই হোৱা মোৰ জীৱনত এনেকুৱা ঘটনা তেন্তে তুমি এনেকৈ কিয় ক'লা হা প্লিজ কোৱা না প্লিজ কোৱাচোন মোক প্লিজ কোৱাচোন প্লিজ কোৱাচোন কোৱা না প্লিজ কোৱা না প্লিজ কোৱাচোন প্লিজ কোৱা না মোৰ এজন বন্ধু আছিল তাৰ নামটো প্ৰণয় হেল্ল' এনিছা কি কৰিছা তোমাৰ কথাকে ভাবি আছিলোঁ সঁচা এনে নাই কোৱাতো তুমি চুমা এটা দিয়া ধেই পাগলটো লাজো নাই ফোন কাটা কাইলৈ সোনকালে আহিবা অ'কে জান নিদিয়া মানে ন ঠিক আছে দিয়া পাগলটো হ'ব দিয়া ৰাখিছোঁ হ'ব দিয়া ঠিক আছে দিয়া ঐ তই এইবোৰ খাবলৈ অলপ কমাবিচোন জান না কিমান স্বাস্থ্যৰ কাৰণে বেয়া ধেই কেলা আজিলৈকে মানুহ মৰিছে নেকি এইবোৰ খাই দে আৰু তোক কথা কৈ লাভ নাই আৰু মই মুতি লওঁ এই ভাই কোম্পানী কাম কৰি কেনেকুৱা পাইছ কষ্ট হৈছে নেকি ঠিকেই প্ৰাইভেট কোম্পানী জানোৱেচোন আৰু কাম কেনেকুৱা হয় পিছে জানো ভাই পঢ়িবলৈ বহুত মন আছিল কিন্তু কি কৰিবি ঘৰৰ পৰিস্থিতিয়ে পঢ়িবলৈ নিদিলে পইচা মূল্য এতিয়াহে বুজি পাইছোঁ জানো ভাই আগতে মা দেউতাক কৈ থাকোঁ পইচা পইচা এতিয়াহে বুজিছোঁ পইচা মূল্য কিমান চব ঠিক হৈ যাব চিন্তা নকৰিবি তই যে এইবোৰকে কৰি আছ যথেষ্ট হয় বুজিছ কিনো ক'ম ভাই একমাত্ৰ নিজৰ পেটটো পোৱাবৰ কাৰণে কৰি আছোঁ আৰু ঘৰখনৰ কাৰণে বুজিলি কিনো কবি ভাই আমাৰ নিচিনা দুখীয়া মানুহবোৰে এনেকুৱা হয় গম পাইছ এসাঁজ খালে মানে আন সাঁজৰ কথা চিন্তা কৰিব লগা হয় তোৰ হাতত যদি পইচা নাথাকে ন তেতিয়াহ'লে তই পেটত কাপোৰ মাৰিবলগীয়া হয় সঁচাকৈ কেতিয়াবা ন মোৰ এই মাহেকত দৰমহাটো নোপোচায় কেতিয়াবা মাথাটো ন একদম কাম নাইকিয়া হৈ যায় হয় নেকি পিছে তোৰ জেফৰ খবৰ কচোন গাৰ্লফ্ৰেণ্ড এতিয়া বৰ্তমান খবৰ ঠিকেই কিন্তু পিছত বা কি হয় তাকহে ক'ব নোৱাৰিছোঁ কাইলৈ তাইক লগ কৰিবলৈ যোৱা কথা আছে কি কওঁ কাইলৈ লগ কৰিব যাবি বা ল'ৰা কাইলৈ প্ৰথমতে গৈ হাতত ধৰিবি আৰু ন তাৰপিছত আৰু বাকীখিনি নকওঁ আৰু যাবি দে কি তই যে ফাল্টু নহয় তই কি যে কথাবোৰ কৈ থাক নহয় আজিলৈকে ছোৱালী হাততে ধৰি পোৱা নাই কি ফাল্টু কথা কওঁ আজিকালি সেইবোৰ জামানা নাই বুজিছ সেইবোৰতো চিম্পুল কথা কাইলৈ যাবি আৰু তেতিয়াহ'লে হ'ব আৰু দে কাইলৈ যাবি আৰু তেতিয়াহ'লে মই ফোন কৰি থাকিম কিন্তু হ'ব হ'ব মাজে মাজে হ'ব আৰু দে যাবি 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 মই যি কৈছোঁ তাকে কৰিবি কিন্তু ঠিক আছে হ'ব দে ব'ল ব'ল যাওঁ ব'ল ইমান দেৰি কৰিছেনে ফোন এটাকে কৰি চাওঁ ৰ হেল্ল' ক'ত আছা তুমি কালি যে ৰৈ থাকিবলৈ কৈছিলা তাতে ৰৈ আছোঁ তোমাৰো কিমান দেৰি হ'ব ৰ'বা গৈ আছোঁ ৰ'বা মই পালোগৈ আৰু ঠিক আছে আহা ঐ
হ'ল ইমান মুখ ফুলিছে যে তোমাৰ বঙলে ফুটিলে নি সেইকাৰণে কওঁ অলপ সাৱধানে থাকিবা তুমিতো মোৰ কথা নুশুনাই পালাই দিয়া মজা বৰলে ফুটা নাই তোমাকহে মই এতিয়া ফুটুৱাম হেত কি কোৱা নাপায় দেই নোহোৱা কৰিব তুমি মানুহটো বাৰু কেলে এনেকুৱা একদম মানে কি হ'ল বেয়া পালা নেকি যদি বেয়া পাইছা নকওঁ দিয়া হ'ব নাই পোৱা পাগলটো ক'ৰ পৰা ঠিক আছে দিয়া যাওঁ ব'লা এতিয়া ফুৰিবলৈ ব'লা ঐ ভাই গৈ পালি না মই কৈছিলোঁ না তোক কি কৰিব লাগে প্ৰথমতে গম পাইছ আৰু কি কৰিব লাগে বোলে ধৰিবি আৰু ফোন কাট কোনোবা ছোৱালীয়ে চাগে ফোন কৰিছিলে ই নহয় আমাৰ লগৰ সি ৰিয়ানে কল কৰিছিল আজি তোমাক লগ কৰিবলৈ আহিছোঁ যে অলপ কামোৰ দি আছে আৰু ই অঁ মই তাতে পঢ়োঁগৈ ব'লা ঠিক আছে ব'লা এনেকৈ মনে মনে থাকিবানে কিবা ক'বা এইটো লোৱা তোমাৰ কাৰণে আনিছোঁ থেংক ইউ এনিছা কোৱা মই তোমাক বহুত বিশ্বাস কৰোঁ আৰু মই তোমাক বহুত ভাল পাওঁ কিন্তু মই এইটো নিবিচাৰোঁ যে আমাৰ সম্পৰ্কত কোনোবা তৃতীয় পক্ষ মানুহ আহি বেয়া নকৰে মোৰ ওপৰত বিশ্বাস ৰাখা মই তোমাৰ বাহিৰে কাৰো কথা ভাবিবই নোৱাৰোঁ কাৰণ মইতো তোমাক ভাল পাওঁ ন সঁচা কৈছা তোমাৰ মানে মোৰ ওপৰত অকণমানো বিশ্বাসেই হোৱা নাই আছে বিশ্বাস মই তোমাক বহুত বিশ্বাস কৰোঁ কিন্তু কেতিয়াবা ভয় হয় জানা মই অলপতে বিশ্বাস কৰি লওঁ আৰু সেইকাৰণে মোক সকলোৱে বিশ্বাস ভাঙিবলৈ সুবিধা পায় তুমি কি ক'ব বিচাৰিছা মই বুজি পোৱা নাই কিন্তু কি জানা হৈ যোৱা ঘটনাবোৰলৈ ভাবি আৰু একো লাভ নাই নহয় গতিকে জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰা তুমি মোক সঁচাকৈ এৰি নোযোৱাতো কাৰণ দেখিছোঁ কিছুমান ছোৱালীয়ে বহুত বছৰ ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপত থাকি পিছত ঘৰৰ প্ৰব্লেম দেখুৱাই আঁতৰি গুচি যায় তুমি মোৰ লগত তেনে কৰা বুলি মোৰ ভয় হয় জানা চোৱা চব ছোৱালী তেনেকুৱা নহয় কিন্তু কিছুমান ছোৱালী হ'ব পাৰে তেনেকুৱা কিন্তু মই তেনেকুৱা নহয় আৰু এটা কথা অকল ছোৱালী গাতে দুখ নাথাকে ল'ৰা গাতো দুখ থাকে কিন্তু মই তেনেকুৱা লোৱা নহয় এটা কথা কি জানা ছোৱালীয়ে প্ৰথমে তেনেকৈ কয় মই বেলেগ ছোৱালী দৰে নহয় পিছতে কয়গৈ মোতকৈ তুমি বহুত ভাল ছোৱালী পাবা এইটো তোমালোকক কমন ডাইলগ উফ ৰাম তোমাক যে আৰু নোৱাৰি দেই আৰু উল্টা পুল্টা কথা কৈ নাথাকিবা গুচি যামগৈ নহ'লে উফ ইমান জোকে মাৰিলা যে ৰবি সেইকাৰণেতো অলপ খাবলৈ কওঁ খাম মানে কি খোৱা কথা আছে তুমি অলপ ভিটামিন হোৱা বস্তু সেউজীয়া শাক পাচলি চোৱাচোন নিজৰ দেহাটো কেনেকুৱা হৈছে ইমান ক্ষীণাই গৈছা খাব লাগিব কিন্তু ক্ষীণ মানুহৰ বহুত পাৱাৰ বেছি জানা মানে এতিয়া চাবা হা ক্ষীণ হ'লে গৰম অলপ শান্তি হয় এখন বাইকত তিনিটা যাব সুবিধা হয় আৰু আমাৰ এই যে লাইন গাড়ীবোৰত চিট খালী আছে কৈ যে তুলি নিয়ে যে সৰহকৈ তেতিয়া ধুনীয়াকৈ মিলাই যাবলৈ সুবিধা হয় আৰু বহুত পইণ্ট আছে শুনিবা নেকি তুমি হয় নেকি আৰু এভোকো দি দিওঁ তেনেহ'লে সেই দুজনী ইমান জোকে মাৰিছা তুমি বিষাইছে আৰু দুভুকুমান দি দিওঁ তেনেহ'লে হ'ব 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 এই
হ'ব আৰু দিয়া আৰু নালাগে হ'ব ক্ষীণ মানুহৰ পাৱাৰ বেছি বুলি কৈছিলা নহয় পাইছা এতিয়া হেই হ'ব গোসাঁনী হ'ব দিয়া ঐ সেইটো চা ইমান ধুনীয়া ছোৱালীজনী কেলে কোলাৰৰ দৰে ভাল পাব পালেনে ল'ৰা ক'ত দেখিলি তই ল'ৰা ল'ৰা আৰু তাই বিচাৰি নাপালে ক'তা আবে চশমাটো খুলি ল তেতিয়াহে দেখিবি সেইটো কথা সেইটো চা আমি গাল কেলা চিংগুলে থাকিব লাগিব যে পাইছো অ' বে আমি চিংগুল হৈয়ে মৰিম নেকি কি হ'ল ন নাই একো নাই হোৱা কোৱা তুমি হেই হাঁহি থকা ল'ৰাটো আকৌ ঘপককৈ একো হোৱা নাই বুলি ক'লে মই বিশ্বাস কৰি ল'মনে কোৱাচোন তুমি চোৱা প্ৰেমে কেতিয়াও ধুনীয়া বেয়া এইবোৰ নাচায় নহয় প্ৰেমে বিচাৰে কেৱল মৰম বিশ্বাস আৰু ভালপোৱা পৃথিৱীত বহুত ধৰণৰ মানুহ থাকিব কিন্তু জীৱনটো তোমাৰ গতিকে নিজৰ মতে আগবাঢ়িবা ব'লা ফটো দুখনমান মাৰি লওঁ ব'লা ঠিক না আছে তেনেহ'লে ব'লা যাওঁ এইখিনিলে আহা অলপ ভালকে ৰখাচোন আৰে ভালকেতো আছে কিনো কৈ থাকা লোৱা তুমি এখন মাৰাচোন ঠিক আছে বাৰু দিয়া মই মাৰি দিছোঁ দিয়া তোমাক আৰে মোক নহয় অ' দুইটাই মাৰো এইখিনিলে আহা এতিয়া মানে আৰু তুমি পিছত ৰখাচোন হাঁহি দিয়া আকৌ শুনাচোন কোৱা তুমি মোৰ লগত সদায় এনেকৈ থাকিবানে আছোঁ আৰু সদায় থাকিম কেতিয়াও এৰি নোযোৱাতো নাযাওঁ যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে সদায় মই তোমাৰ হৈ থাকিম মোৰ মা দেউতাক মই যেনেকৈ ভাল পাওঁ তোমাকো মই তেনেদৰে ভাল পাওঁ তুমিহে বেলেগ নাপালে এৰি নাযাবা মোক নাযাওঁ অ' তোমাৰ বাদে মোক আৰু আন কাকোৱে নালাগে সঁচা কৈছা সঁচা আকৌ মানুহে দেখিব এৰা যাওঁ ব'লা এইটো মানে অ' ৰখা আকৌ হেল্ল' কি কৰিছা আছোঁ এনেই তুমি ডিউটিলৈ আহি আছা নেকি মই তোমাৰ এই ডিউটিলৈকে ওলাই আহিছোঁ শুনা আকৌ আজি নহ'লে পাছবিলাকে ওলাই যাম হা দেই অ'কে ঠিক আছে দিয়া ঠিক আছে লগ পাম তেন্তে দিয়া ঠিক আছে বাহ ছোৱালীজনী আজি বৰ ধুনীয়া লাগিছে দেই আগতে মানে মোক ধুনীয়া নালাগেই লাগে মোৰ কাৰণে তুমি আজি ধুনীয়া নহয় চিৰদিনৰ কাৰণে ধুনীয়া ঐ ৰেষ্টুৰেণ্টলৈ যাওঁ ব'লা নালাগে আজি মই তোমাক আজি ধুনীয়া ঠাই এডোখৰ লৈ যাম ব'লা ব'লা তেনেহ'লে ঠিক আছে ব'লা ৰ'বা তোমালৈ মই বস্তু এটা আনিছিলোঁ নহয় দিয়াই হোৱা নাই এইখন লোৱা
অঁ এইখন আকৌ কি কৰিম মই? এইখনত তোমাৰ আৰু মোৰ প্ৰেম কাহিনী লিখি ৰাখিবা। মই কিন্তু পিছত চাবলৈ পাব লাগিব। ধেত মই এইবোৰ নোৱাৰোঁ দেই, থৈ দিয়া তুমি। নেলাগে দিয়া। ক'তনো শুনিবা তুমি মোৰ কথা? ভালেই নোপোৱা চাগে তুমি। ঠিক আছে দিয়া, মই লিখিম। তোমাৰ কথা কেতিয়াবা জানো পেলাব পাৰিছোঁ? ঠিক আছে দিয়া, মই লিখিম। দাদা চাহ লওক। অঁ শুনা, তুমি ৰেষ্টুৰেণ্ট গৈ বেয়া পোৱা নেকি? নেপাওঁ, কিন্তু ৰেষ্টুৰেণ্টতকৈ এই সৰু সৰু দোকানৰ চাহৰ সোৱাদেই বেলেগ। হয় বাৰু। আমি আজিকালি কি জানা, সকলোৱে আমি নিজৰ ষ্টেণ্ডাৰ্ডো বিচাৰোঁ, কিন্তু আমি এই সৰু সৰু দোকানবোৰ যে কিমানটা সপোন থাকে আমি সেয়া ভাবিয়ে নাচাওঁ। হয় বাৰু, কিন্তু সকলো মানুহ একেই নহয় নহয়। মই কথা এটা কওঁ। কোৱা। তোমাৰচোন পঢ়া শুনাও আছে, তুমি চৰকাৰী চাকৰি এটাৰ কাৰণে এপ্লাই নকৰা কিয়? চৰকাৰী চাকৰি? আজিকালি চৰকাৰী চাকৰিত হাজাৰ হাজাৰ ল'ৰাই এপ্লাই কৰে আৰু পোষ্ট থাকে 2টা। মই তোমাৰ এই সকামত তেজপাত দেখিলে নাপাওঁ, মই বাৰু চৰকাৰী চাকৰি পামনে? কি যে কোৱা তুমি। তোমাকনো আৰু কথা কৈ পাৰিমনে? তুমি কি ভাবা নাজানো, মোৰ মা দেউতাক মই যেনেকৈ ভাল পাওঁ ঠিক তোমাকো মই তেনেদৰে ভাল পাওঁ। সেইবাবে সদায় মই তোমাক হাঁহি থকাটো বিচাৰোঁ, বুজিলা? আই হয় নেকি? তেতিয়াহ'লে আমাৰ সম্পৰ্কটোৰ কথাও ঘৰত ক'বা ন? কিন্তু তোমালোকৰ ঘৰত যদি আমাৰ সম্পৰ্কটো মানি নলয় তেতিয়া তুমি কি কৰিবা? উফ ৰাম, ঘৰত মানি লওঁকে বা নলওঁকে মই যদি বিয়া হওঁ তোমাৰ লগতে হওঁ, আৰু যদি নহওঁ কাৰ লগত নহওঁ। সঁচা কৈছা? এয়াই মোৰ শেষ কথা। যাওঁ ব'লা এতিয়া। যাওঁ ব'লা। ঠিক আছে ব'লা। তেতিয়ালৈকে সিহঁতৰ সম্পৰ্কটো ভালেই আছিল, কিন্তু তাৰ পাছত কি হ'ল? ৰ'বা মই চিকন খাই লওঁ। তুমি ইমান শিখৰ খোৱা? অলপ আগত খাইছিলাহে, এইবোৰ এৰি নিদিয়া কিয়? চোৱা, শিখৰটো মই বহুত আগৰ পৰা খাই আছোঁ, আৰু তুমি কেইদিনমান আগতহে মোৰ জীৱনলৈ আহিছা। গতিকে তোমাৰ কাৰণে যদি মই শিখৰটো এৰি দিওঁ আৰু পাছত যদি বেলেগৰ কাৰণে তোমাক এৰি দিওঁ, কথাটো একেটাই হ'ব। সেইকাৰণে মই শিখৰ নেৰোঁ। হ'ব, তুমি শিখৰ এৰিব নালাগে। হয় নি? হয় মহাশয়, পিছৰ কথাখিনি ক'বনে এতিয়া? 5 মাহৰ পিছত সিহঁতৰ কি হ'ল তাই? ফোনটো ৰিচিভ নকৰা হ'ল যে? হেত, ফোনটো যে তাই ৰিচিভ কৰা নাই, ৰিচিভ কৰিলে তাই কি হয়নো? The person you are calling is currently busy. হেত, The person you are calling is currently busy. Please call again later. आप जिस व्यक्ति से संपर्क करना चाहते हैं वो अभी व्यस्त है, कृपया थोड़ी देर बाद कॉल करें। The person you are calling is currently busy. Please call again later. आप जिस व्यक्ति से संपर्क करना चाहते हैं वो अभी व्यस्त है, कृपया थोड़ी देर बाद कॉल करें। আপুনি কল কৰা ব্যক্তিগৰাকী বৰ্তমান ব্যস্ত আছে, অনুগ্ৰহ কৰি পিছত পুনৰ কল কৰিব। মে আই কামিং ছাৰ? অঁ য়েছ কামিং। ছাৰ আপুনি মোক মাতিছিলে? অঁ মাতিছিলোঁ হ'লে। এইবোৰ কি শুনিছোঁ মই? ছাৰ আপুনি কি শুনা কথা কৈছে মই বুজা নাই। তুমি কোম্পানীৰ কাম বহুত পেণ্ডিং ৰাখিছা কিয়? আৰু শুনিছোঁ তুমি কামবোৰ ভালকৈ কৰা নাই, যাৰ কাৰণে মই কমপ্লেইন শুনিব লগা হৈছে। ছাৰ মইতো সকলো কাম কৰি আছোঁ, কিন্তু এইকেইদিন অলপ মোৰ প্ৰব্লেম হৈছে। চোৱা, তুমি তোমাৰ প্ৰব্লেম নিজৰ লগত ৰাখিবা, কোম্পানীৰ লগত নহয়। নেক্সট টাইম যদি মই কমপ্লেইন শুনিব লগা হয় তেন্তে তোমাক কোম্পানীৰ পৰা উলিয়াই দিয়া হ'ব, বুজিলা?
গেট লছ। ছাৰ মানে মোৰ মই একো এক্সকিউজ শুনিব বিচৰা নাই, তুমি যোৱা এতিয়া ইয়াৰ পৰা। ঠিক আছে ছাৰ। হেল্ল' 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 শুনাচোন, তোমাক মই ইমান কল কৰি আছোঁ, কিয় ফোনটো ৰিচিভ নাই কৰা? মোৰ মন নাছিল। কোৱা কি কাৰণে কল কৰিছা? আৰে মোক ভুল ক'ত কি কোৱা? কিনো ভুল মই কৰিলোঁ? তোমাক কি কৈছিলোঁ? মোৰ তোমাৰ লগত কথা পাতিবলৈ মন তুমি নাই। কিয় এনে কৰি আছা? এই বন্ধ কৰা, তোমাৰ একেবোৰ কথাকে শুনি শুনি একদম বৰ লাগি গৈছে। প্লিজ তুমি আকৌ তোমাৰ ৰামায়ণখন নিমেলিবা দেই। শুনা, তুমি প্লিজ কালৈ এবাৰ লগ কৰা মোক, শেষবাৰৰ কাৰণে। তাৰপিছত লাগে তুমি মোক সকলোতে ব্লক কৰিবা, হ'ব? প্লিজ অকল এবাৰ লগ কৰা মোক। হ'ব দিয়া, এইবাৰেই লাষ্ট লগ কৰিম, তাৰপাছত কিন্তু মোক আমনি কৰি নাথাকিবা। অঁ ঠিক আছে দিয়া। এনিছা, কোৱা কি কথা আছে, সোনকালে কোৱা, কাম আছে মোৰ। চোৱা মই তোমাক পাহৰি থাকিব নোৱাৰোঁ, মই তোমাক বহুত ভাল পাওঁ। চাওঁ হাতখন এৰা। আৰে এৰা ন, কি ক'ব লগা আছে সোনকালে কোৱা, আৰু চোৱা একেবোৰ কথাকে কৈ নাথাকিবা। আৰে তুমি মোক বেলেগ কথা ক'বলৈ সুযোগ জানো দিছা? তুমি মোক কিয় বুজি নোপোৱা মই তোমাক কিমান ভাল পাওঁ? ভাল পোৱাটো কি পাপ নেকি? তুমি কিয় লাগি আছা মোৰ লগত? মই তোমাক কৈছোৱেচোন এইবোৰ এটা বেয়া সপোন আছিল বুলি পাহৰি যাবলৈ। আৰে মই তোমাক ভাল নাপাওঁ, আৰু জোৰ কৰিতো ভাল পোৱা হ'ব নোৱাৰে ন। বাহ বাহ, প্ৰথমতে মই তোমাৰ বাহিৰে বেলেগ কাকো ভাল পাব নোৱাৰোঁ, আৰু এতিয়া যদি ইমানেই মন আছিল তেন্তে কিয় আহিছিলা সম্পৰ্কত? সেইবোৰ কি আছিল কোৱা? চোৱা মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰোঁ। আৰে মোৰ মন নাই। তুমি মোতকৈ বহুত ভাল ছোৱালী পাবা, চাই ল'বা এজনী। আৰু মোৰ দেৰি হৈছে, যাওঁ। ৰ'বা, যোৱাৰ আগত এটা কথা শুনি যোৱা। মানুহৰ মৰম ভাল পোৱাবোৰ বস্তু বাহানিৰ লগত তুলনা কৰিবলৈ চেষ্টা নকৰিবা। এজন ল'ৰা বহুত সপোন থাকে, কিমান কষ্ট কৰে, কিমান চিন্তা কৰে, নিজৰ ঘৰখন চলোৱাৰ দায়িত্ব থাকে। যদি সেই ল'ৰাজনৰ মন ভাগি যায় তেতিয়া বহুত কষ্ট হয় জীৱনত আগুৱাই যাবলৈ, জানা? আমাৰ সম্পৰ্কটো ঘৰত কেতিয়াও মানি নলয়, সেইকাৰণেতো আমাৰ সম্পৰ্কটো শেষ কৰিছোঁ। আৰে পৃথিৱীত তুমিহে আছা আৰু কষ্ট পোৱা, বেলেগ কি নাই? সেইবোৰ কি জীয়াই থকা নাই? সেইবোৰ মৰি গৈছে। ইমানো যে আমাৰ মাজত একো হোৱা নাছিল আৰু দিয়া, যিমান তাৰ কাৰণে তুমি কষ্ট পাইছোঁ বুলি কৈছা। আৰে সিহঁতে পাৰিছে, মই নাই পৰা, কি কৰোঁ কোৱা? তোমাৰ যদি ইমানেই মোৰ জীৱনৰ লগত যদি নাটক কৰিবলৈ মন আছিল তেন্তে কিয় মঞ্চ নকৰিলা? কিয় মোৰ জীৱনৰ লগত নাটক কৰিলা? পাৰিবা সেই মূল্যৱান সময়খিনি ঘূৰাই দিব মোক? আৰে মই আকৌ কেনেকৈ পাৰিম? সেইটোৱে কথা, আচলতে তুমি এজনী মুখা পিন্ধা স্বাৰ্থপৰ ছোৱালী, যি নেকি নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰা। অঁ মই তেনেকুৱাই হ'লতো, নে আৰু কিবা ক'বা? চৰি, মই কি কৈ পাইছোঁ নিজে ক'ব পৰা নাই। আচলতে মোৰ কিবা এটা হৈছে। চোৱা লাগিলে মই তোমালোকৰ ঘৰত বুজাম, হ'ব? প্লিজ তুমি মোক এৰি নাযাবা, মই নোৱাৰোঁ তোমাৰ বাহিৰে থাকিব, অলপতো বুজা মোক। চোৱা মই আৰু একো ক'ব নিবিচাৰোঁ। তুমি বেলেগ কাৰোবাক ভাল পোৱা নেকি? প্ৰশ্ন কৰি নাথাকিবা, মই যাওঁ। ৰ'বা, যোৱাৰ আগত এটা কথা শুনি যোৱা। মই যি তোমাৰ কাৰণে কান্দিছোঁ সেয়া বেলেগ কাকো ক'ব নাযাবা, কাৰণ ল'ৰা মানুহে কান্দিলে ভাল নালাগে বুলি সকলো মানুহে কয়। প্ৰণয়, কি হৈছে তোৰ? তই কিবা খাইছ? অঁ খাইছোঁ কেলা, কোনো এদিন মুখত দিয়া নাছিলোঁ,
চালা তাই মোৰ জীৱনটো বৰবাদ কৰি থৈ গুচি গ'লো। কি হৈছে তোৰ? কি হৈছে কচোন? আজিকালি মানুহবোৰ ন চব স্বাৰ্থৰ পৰা কেলা নিজৰ স্বাৰ্থৰ কাৰণে ন যি মন যায় তাকেই কৰে। তাই তোক কিবা ক'লে নেকি? কি ক'ব, পাগলৰ দৰে ভাল পাইছিলোঁ তাইক, কিন্তু মোকে কেলা পাগল কৰি থৈ গুচি গ'লো। এজনী ছোৱালীৰ কাৰণে তই এনেবোৰ কথা ক'ব পাৰিছ? লাজ লগা নাই তোৰ? হা বৈ তোৰ ঘৰলৈ ব'ল, তোৰ নিচা হৈছে ব'ল। ভাই মোৰ জীয়াই থাকিব মন নোযোৱা হৈছে। মই ভাগৰি পৰিছোঁ। মোৰ সকলো সপোন সকলো আধৰুৱা হৈ গ'ল। মোৰ জীয়াই থাকিব মন নোযোৱা হৈছে। হা মই চৰটো মৰাৰ কাৰণে তই বেয়া নাপাবি বন্ধু, মই ধ্বংস হৈ গ'লো। সকলো সপোন আধৰুৱা হৈ গ'ল। সকলো ঠিক হৈ যাব বৈ বৈ ঘৰত বৈ তই। এই ল'ৰা তই এইবোৰ খাইছ যে, তই এইবোৰ কেলৈ খাবলৈ লৈছ? নোখোৱা মান তই এইবোৰ খাবলৈ লৈছ যে, বেয়া বস্তু বুলি নাজানো নেকি এইবোৰ? হা কি হৈছে তোৰ? হা কি হৈছে তোৰ? হা কচোন কি হৈছে? জানো ভাই, বিষাক্তৰে বিষাক্তবোৰ ধোঁৱা সৈতে আঁতৰ কৰিব বিচাৰিছোঁ। চা ভাই, বেয়া বস্তু মই খাব পাৰোঁ, কিন্তু তই কোনদিন নোখোৱা ল'ৰা এটাক তোক খাব দিব নোৱাৰোঁ, কাৰণ এইবোৰ বহুত বেয়া। আমি এই চিগাৰেটটো ন আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলিও আমি ভয়ে ভয়ে খাওঁ, কিন্তু এই মানুহবোৰ যে ইমান বিষাক্ত সেয়া আমি ধৰিব নোৱাৰোঁ। আচলতে কি জানো, এই চিগাৰেটতকৈ মানুহবোৰ বেছি বিষাক্ত, বুজিলি? চা, এজনী ছোৱালীৰ কাৰণে তই এইবিলাক কৰি তই জীৱন ধ্বংস কৰিব লৈছ। যিজনী ছোৱালীয়ে তোক বুজি নাপায় সেই ছোৱালীজনী যদি তই ইমান গুৰুত্ব দিয়, নিজে যদি ইমান ভাগি পৰ, তেতিয়াহ'লে তোৰ একো লাভ নহ'ব। প্ৰেমত সকলোৱে পৰিব পাৰে, প্ৰেম একো বেয়া শব্দ নহয়, কিন্তু প্ৰেমত পৰি বেয়া পথ বাছি লোৱাতকৈ ভাল পথ বাছি ল, বুজিছ? কিন্তু কি জানো, সকলোকে এই বুকুখনৰ মাজত সোমাব দিব মন নাযায়। বহুত ভাল পাইছিলোঁ তাইক, কিন্তু শেষত তাই মোক মৰম বুজি নাপালেও। চা প্ৰণয়, তোৰ আজি বেয়া দিন চলি আছে, কিন্তু এদিন নহয় এদিন চাবি তই বেয়া দিনবোৰ ভাল দিনলৈ আহিব। মাথো তই ধৈৰ্য ধৰ, অপেক্ষা কৰ সেই দিনটোলৈ। আগতে মা দেউতাই শিক্ষা দিছিল, এতিয়া মোক জীৱনে শিক্ষা দিছে। মই কি কৰোঁ একো ধৰিব পৰা নাই, একো ভাবিব পৰা নাই। যাৰ লগত ভাল পোৱা গভীৰ হয় ন, সিয়ে আঁতৰি গুচি যায়। চালা, নাৰীয়ে ভুল কৰিলে কোনো নেদেখে, কিন্তু আজি পুৰুষে ভুল কৰিলে সকলোৱে দেখে। আজি যদি মই এজনী ছোৱালীক একশ মাৰো ন, সকলোৱে মোক তস্যা কৰিব, নানা ৰকমৰ কথা শুনাব। তই কিয় মাৰিলি, কি কৰিলি? কিন্তু কি নাৰীয়ে জীৱন আছে নেকি, পুৰুষৰ জীৱন নাই? যুগটো সঁচাকৈ বহুত বেয়া। মোৰ যে জীয়াই থাকিব একদম সাহস নোহোৱা হৈ গৈছে। চা প্ৰণয়, বেয়া দিন সকলোৰে আহে আৰু তেনেকৈ যাবগৈও। সেইবুলি তই এইবোৰ কথা চিন্তা কৰি নিজকে কষ্ট নিদিবি, কাৰণ তোৰ ঘৰত মা দেউতা আছে, তোৰ ভৱিষ্যতৰ কথা আছে। সেইবোৰ কথা ভাব তই। জীৱনটো সময়ৰ লগত আগবঢ়াই নে। যদি তই পাছৰ ঘটনাবিলাকক লৈ তই আগুৱাই যাব নোৱাৰ, তেতিয়াহ'লে এই সমাজত তই আজিকালি একো উন্নতি কৰিব নোৱাৰ। জীৱনত টকা পইচা নহ'লে একোৱেই নহয়। মানুহবোৰ সকলো স্বাৰ্থপৰ। তোৰ ওচৰত যদি আজি টকা পইচা আছে, তেতিয়াহ'লে সকলো থাকিব। যদি তোৰ ওচৰত টকা পইচা নাথাকে, তোৰ ওচৰত কোনোৱেই নাথাকে। সেইকাৰণে কওঁ, প্ৰথমে নিজৰ ভৱিষ্যতটো বনাই ল। এখন কিতাপ পঢ়ি যি শিক্ষা পোৱা যায় ন, ঠিক
সেই প্ৰেমেও বহুত শিক্ষা দিয়ে মানুহ চিনি পোৱাত সহায় কৰে বুজিলি কিনো কবি আৰু এয়াই মানুহৰ জীৱন সুখ দুখৰ মাজে চলি যাব লাগিব আৰু সেয়া আছিল তাৰ প্ৰেম কাহিনী আচলতে প্ৰণয় বহুত ভালদৰে আছিল আনকি সি কাকো বিপদত পৰিব দিয়া নাছিল আৰু মানুহক বহুত সহজে বিশ্বাস কৰি লৈছিল কিন্তু তাইৰ কাৰণে সি পাগলৰ নিচিনা হৈ পৰিছিল সঁচাকৈ কথাটো শুনি বৰ বেয়া লাগিল আচলতে তেনেবোৰ মানুহৰ লগতে চাগে তেনে কৰিবলৈ সুবিধা পায় ব'লাচোন তাক এবাৰ চাই আহোঁগৈ কি কৰিবা তাত গৈ মেলি সি বা কিমান দুখত আছে তাক এবাৰ মোৰ চাব মন গৈছে ব'লা তেনেহ'লে সেইটো চোৱা এনিছা তুমি ভালে আছা ন মই ভালে আছোঁ সি কেনেকুৱা অৱস্থাত আছে তুমি চাব বিচাৰিছিলা নহয় সেইটো চোৱা সদায় ফটোখন এনেকৈ চাই বুকুত বান্ধি লৈ এনেকৈ পাগলৰ নিচিনা হৈ থাকে তুমি মোক পাহৰি নাযাওঁ ন মই নাযাওঁ তোমাক চোৱাচোন চোৱা মই তোমাক বহুত ভাল পাওঁ সিনো কি ভুল কৰিছিল সি তাইক ভাল পাইছিল মাত্ৰ কাৰোবাক ভাল পালে কি এনেকুৱা অৱস্থা হয় নেকি মই ভালে আছোঁ তুমি ভালে থাকিলে সি মাত্ৰ তাইক ভাল পাইছিল কিন্তু তাই ভাল পোৱাৰ পৰিণামত তাইক এইবোৰ কৰি থৈ গুচি গ'ল মই ভালে আছোঁ মই ভালে আছোঁ চোৱা চোৱা এনিছা তাই মোক বহুত ভাল পায় মই তাইক বহুত ভাল পাওঁ চোৱা 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 না এনিছা তাই মোক বহুত ভাল পায় মই তাইক বহুত ভাল পাওঁ চোৱা 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 না চোৱা তাই মোৰ লগত সদায় আছে মই তাইৰ লগত সদায় আছোঁ চোৱা তাই মোৰ লগত সদায় আছে আৰু সদায় থাকিব মই তোমাক বহুত ভাল পাওঁ কি হ'ল এনেকৈ ওলাই আহিলা যে কেনেকৈ চাই থাকোঁ তেওঁক এনেকুৱা এটা ৰূপত মানুহে ইমান স্বাৰ্থপৰ হ'ব নাপায় তেওঁক বাৰু ডক্টৰৰ ওচৰলৈ নি ভাল কৰিব নোৱাৰিনে মনৰ বেমাৰ কোনো ডক্টৰে ঠিক কৰিব নোৱাৰে তেওঁক যোনে বুজিব লাগিছিল তেওঁৱে নুবুজিলে আৰু এটা কথা কি জানা যদি মনৰ বেমাৰ থাকে ন তেতিয়াহ'লে কোনো ডক্টৰে ঠিক কৰিব নোৱাৰে তুমি মোৰ লগত এনেকুৱা নকৰাতো নকৰোঁ তুমি যদি মোৰ লগত তেনেকুৱা কৰা ময়ো তেনেকুৱা হৈ যাম কেতিয়াও নকৰোঁ সদায় তোমাৰ হৈ থাকিম কিন্তু এটা কথা মই আকৌ দাঢ়ি নিলিখোঁ হ'ব নালাগে এনিছা মই তোমাক বহুত ভাল পাওঁ মই তোমাক বহুত ভাল পাওঁ মই তোমাক এনিছা মই তোমাক বহুত ভাল পাওঁ বহুত ভাল পাওঁ তুমি আহি নাযাবা কেতিয়াবা বহুত ভাল পাওঁ তোমাক বহুত বহা সেইকাৰণে খাব লৈছোঁ ফুৰি গ'লো এইটোৱে কেলা হাঁহিলে এই এতিয়া চেইন মাৰিব নালাগে পিছতো মাৰিবি ৰ বেছি স্পীডে হ'ল নি বাৰু তোক চাই থাকিব নালাগে হৈ গ'ল ঠিকে আছে তাৰপিছত কি কৰিলি পেজকেইটা ধুনীয়া লাগিছে ন কথা পতা অকণমান
এনে ঘৰত ভাল আমুক নামক পাতি থাকা এনেকৈ হ'লেও ভাত খাই আহিলা নাই গান ধৰিব নোৱাৰিম কেইটা বজাত উঠিলা 3টা নে 4টা বহুত টাইম হ'ল চোৱা না তাৰপিছত গুচি যা তাৰতো হ'ব দিলো এটা বহুত ভাল কৈ থাক Oh.